আজি অসম দিৱস আছিল যে সেইকাৰণে আমাৰ স্কুল বন্ধ আছে অসম দিৱস মানেনো কি মা কোৱাচোন অসম দিৱস মানে অসম দিৱস বুলিও কোৱা হয় আৰু আজিৰ দিনটোক সুকাফা দিৱস বুলিও কোৱা হয় তুমি জানানে এইটো কথা নাজানো মা মই কৈছো ৰবা অসম দিৱস মানে আমাৰ সুকাফা দিৱস বুলি কোৱা হয় আৰু সুকাফা কোন আছিল জানানে সুকাফা হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা যি আহোম ৰাজ্যৰ 600 বছৰ ৰাজত্ব কৰি গল আৰু অসমৰ ইতিহাসত এটো গৌৰৱময় অধ্যায় আৰু লগতে আমি যে গম পাইছিলো লাচিত বৰফুকনৰ কথা বীৰ লাচিত বৰফুকনৰ কথা পাইছিলা নহয় তেওঁ আহোমৰ সেনাপতি আছিল বুলি পাইছিলা নে নাই সেই আহোম ৰাজ্যৰে তেওঁৰ হৈছে প্ৰতিষ্ঠাতা স্বৰ্গদেউ সুকাফা বা চাউলুং সুকাফা বুলি কোৱা হয় তেওঁ আহোম ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিলে তেওঁ 1228 খ্ৰীষ্টাব্দত আমাৰ দিহিং পাটকাই পৰ্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিলে আৰু এই 1228 চনৰ 2 ডিসেম্বৰতে অসমত প্ৰৱেশ কৰিছিলে আৰু সেই কাৰণে এই 2 ডিসেম্বৰ তাৰিখটো অসম দিৱস বুলি পালন কৰা হয় বা সুকাফা দিৱস তেওঁৰ নামত আৰু সুকাফাই 1228 খ্ৰীষ্টাব্দৰ 2 ডিসেম্বৰত অসমত প্ৰৱেশ কৰাৰ পাছত অসমখন তেওঁ সোণৰ বাগিচাৰে সাম্ৰাজ্য মানে ভৰি থকা এখন দেশ বুলি কৈছিলে বহুত ধুনীয়া দেখিছিলে অসমখন মানে পৰ্বত পাহাৰে ভৰি থকা ধুনীয়া সাম্ৰাজ্য আৰু সেই কাৰণে তেওঁ আহি তেওঁৰ নিৰ্দিষ্ট কেজন মানুহে সৈন্যবাহিনী লৈ আহিছিলে লগত বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁইৰ পৰা আদি কৰি আৰু অসমত যিসকল থলুৱা জাতি আছিলে বৰাহী মৰাণ হেসকলৰ আৰু চুতীয়া তেনেকুৱা স্থায়ী মানে জনজাতি আছিলে তেওঁলোকৰ লগত কিন্তু তেওঁ শত্ৰুতা নকৰিলে দেই বন্ধুত্বভাৱেৰে সম্পৰ্ক কৰি তেওঁ বিশাল বৰ অসমখন মানে অসমত গঠন কৰিলে আৰু সেই কাৰণে তেওঁক এজন শ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় জানানে তেওঁৱে মানে আমাৰ যিখন বৰ অসমখন গঢ়ি থৈ গল আৰু সেই বৰ অসমৰে তেওঁ হৈছে প্ৰতিষ্ঠাতা আৰু আমাৰ 1253 খ্ৰীষ্টাব্দত তেওঁ চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰে গম পাইছানে চৰাইদেউ ফুৰিবলৈ গৈছানে যাব লাগিব দেই আমি নিম আৰু শিৱসাগৰৰ চৰাইদেউত তেওঁ প্ৰথম আহোমৰ ৰাজধানী স্থাপন কৰে 1253 খ্ৰীষ্টাব্দত আৰু তেওঁ এজন শ্ৰেষ্ঠ বীৰ আছিলে তেওঁ এজন সেইকাৰণে তেওঁ এখন বিশাল আহোম ৰাজ্য স্থাপন কৰিব পাৰিলে হয়নে নহয় আৰু এনে এজন শ্ৰেষ্ঠ ৰজা তেওঁ 1268 খ্ৰীষ্টাব্দত তেখেতৰ মৃত্যুবৰণ হয় আৰু তেওঁৰ এই যে 2 ডিসেম্বৰ দিনটো তেওঁৰ নামতেই উৎসৰ্গা কৰিলে আৰু সমগ্ৰ অসমবাসীয়ে অসম দিৱস বুলি কয় আৰু লগতে বা সুকাফা দিৱস কাৰণ সুকাফা হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা এতিয়া গম পালানে গম পালো গম পালা লগতে মানে মই আচলতে মই ভিডিঅটো এটো কাৰণে কৰিছো যে ছোৱালীজনীয়ে সুধি আছিলে যে আজি অসম দিৱসৰ কাৰণে স্কুল বন্ধ আছিলে মা মোক সুধিছে যে অসম দিৱস মানে কি বা মই কৈছো যে অসম দিৱস আৰু সুকাফা দিৱস একেই আৰু সুকাফা কোন আছিল তেখেতৰ বিষয়ে মানে দুআষাৰমান ক'লো আৰু যিমানখিনি জানো হয়তো অলপ খেলিমেলি হ'বও পাৰে দেই আপোনালোকে মানে ভুল যদি হৈছে ক্ষমা কৰি দিব আৰু ভিডিঅটো আজিলে ইমানেই মই যিমানখিনি মোৰ ফালৰ পৰা জানিছো মানে মই বুৰঞ্জীও পঢ়িছিলো ইমানখিনি ক'লো আৰু মোৰ যিখিনি মানে শিক্ষা যিখিনি জ্ঞান আছিলে আৰু জনাৰ পৰা আৰু আজিলে ভিডিঅটো ইমানেই আজিলে আহিছো বাই বাই